চোৰাং কাঠ সৰবৰাহকাৰীৰ দৌৰাত্ম্য। এয়া বুঢ়ীদিহিং তৰাণী বনা অঞ্চল ধ্বংস কৰি চোৰাং কুণ্ডা অৰুণাচললৈ সৰবৰাহ কৰাৰ দৃশ্য। তিনিচুকীয়া জিলা আৰু অৰুণাচলৰ সীমামূৰীয়া এলেকাত চলিছে চোৰাং কুণ্ডা সৰবৰাহকাৰীৰ দৌৰাত্ম্য। এফালে সমগ্ৰ দেশৰ জনসাধাৰণে কৰোনাৰ সৈতে যুঁজি থকাৰ সময়তে একাংশ দুষ্ট চক্ৰই তৰাণী সংৰক্ষিত বনা অঞ্চল ধ্বংস কৰি চুবুৰীয়া ৰাজ্য অৰুণাচললৈ গছ কাটি কাঠ সৰবৰাহ কৰাৰ অবিৰাম চেষ্টা অব্যাহত ৰাখিছে। পথৰ নিচেই কাষতে শাৰী শাৰীকৈ হুলুং গছৰ কুণ্ডা কাটি ৰখা হৈছে। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বন সুৰক্ষাৰ ক্ষেত্ৰত অনমনীয় স্থিতি গ্ৰহণ কৰি আহিছে যদিও বন সম্পদ লুণ্ঠনকাৰীৰ তীক্ষ্ণ হাতোৰাত দিনক দিনে সংকুচিত হৈ আহিছে বুঢ়ীদিহিং মৌজাৰ তৰাণী সেউজ বনা অঞ্চল। বন সম্পদ লুণ্ঠনৰাজৰ খবৰে সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে। কিন্তু কেৱল মাত্ৰ ৰাজ্যৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ ৰহস্যজনক ভূমিকাৰ বাবেই সেউজ বুঢ়ীদিহিং তৰাণী বনা অঞ্চলৰ পৰা বহিৰাজ্যলৈ চোৰাং কাঠৰ সৰবৰাহ অব্যাহত আছে। লগতে নিৰ্বিঘ্নে সৰবৰাহ কৰি আহিছে চুবুৰীয়া ৰাজ্য অৰুণাচললৈ। তৰাণী বনা অঞ্চলত যেনেধৰণৰ বন ধ্বংসযজ্ঞ চলি আছে তাৰ স্পষ্ট উদাহৰণ এই দৃশ্যবিলাক। প্ৰতিটো দিনেই এনেকুৱা ধৰণে গছবিলাক কাটি থকা হৈছে, যিবিলাক হলঙা গছ বুলি আমি জানো। এইবিলাক মৰাণ জনগোষ্ঠীৰ স্বীকৃতিপ্ৰাপ্ত গছ। এই গছ ভৰি আছে আজি তৰাণী বনাঞ্চল, আৰু আজিৰ তাৰিখত ভৰি থকা গছবিলাক একেবাৰে সেৰেঙা হৈ পৰিছে। তাৰ মূলতঃ কাৰণ কি? ইয়াত এটা ডাঙৰ বিভাগ আছে, বন বিভাগ, যি বন বিভাগৰ কাম এই বনাঞ্চলখন সংৰক্ষণ কৰা। তেওঁলোকে আজিৰ তাৰিখত সংৰক্ষণ কৰিব নোৱাৰাটোৱে কি সূচায়? এই বন বিভাগৰ মুৰব্বী যিজন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, তেখেতৰ মুখত ডাঙৰ ডাঙৰ কথা। এই যে বন বিভাগবিলাক যে আজি যে বনাঞ্চলবিলাক যে সুৰক্ষিত নহয়, তাৰ অন্তৰালত তেখেতসকলৰ নিশ্চয় হাত আছে। আমাৰ স্থানীয় ৰেঞ্জাৰ মহোদয়কে প্ৰমুখ্যে কৰি আমাৰ DFO ডুমডুমা সংমণ্ডলৰ তেখেতসকলে নিশ্চয় এইবিলাকত কোনোবাখিনিত গাফিলতি আছে। ইয়াত দুষ্কৃতিকাৰী যিসকল আছে, যিসকলে এই কামবিলাক সাধাৰণতে কৰি আছে, তেওঁলোকৰ সৈতে তেওঁলোকৰ এই বিষয়াবিলাকৰ নিশ্চয় মিলা মিছা আছে। নহ'লে এনেধৰণে দিন দুপৰতে গছ কাটি ডালে ডালে কৰি আমাৰ অৰুণাচলৰ যিকেইটা মিল বা আমাৰ যিকেইটা মাকুম বা তিনিচুকীয়াৰ কাঠৰ মিল আছে, এই মিলকেইটাত তেওঁলোকে নিবলৈ কেনেকৈ সাহস কৰিছে? তো আমাৰ স্পষ্ট কথাটো এইটোৱে যে যি সময়ত দিহিং পাটকাই অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ নিবলৈ প্ৰয়াস কৰি থকা হৈছে বা প্ৰস্তাৱ আগবঢ়োৱা হৈছে, এই প্ৰস্তাৱ কেৱল দিহিং পাটকাইৰ ওপৰত ছ'চিয়েল মিডিয়াত চলি থকা আন্দোলনটোক নাইকিয়া কৰিবৰ কাৰণেই প্ৰস্তাৱ আগবঢ়োৱা হৈছে নেকি? কেৱল 21ৰ নিৰ্বাচনী বৈতৰণিটো পাৰ কৰিবৰ কাৰণেই কেৱল এই ৰাষ্ট্ৰীয় উদ্যান যে কৰিবলৈ গৈ আছে, এই কথাষাৰ তেখেতে ৰাখিছে নেকি? আমাৰ প্ৰশ্ন। তেওঁলোকে যদি সেইখন ৰাষ্ট্ৰীয় উদ্যান প্ৰকৃততে এখন ৰাষ্ট্ৰীয় উদ্যান কৰিব বিচাৰিছে, আজি নামফাই বনাঞ্চল যিধৰণে শেষ হৈ গ'ল, এই তৰাণী বনাঞ্চলখনো এটা সময়ত শেষ হৈ যাব। বৰডুমচাৰ বুঢ়ীদিহিং বনাঞ্চল যেতিয়া শেষ হৈ যাব, তেতিয়া কি কোনবিলাক বনাঞ্চলক লৈ তেওঁলোকে আচলতে ৰাষ্ট্ৰীয় উদ্যান কৰিব? আমাৰ স্পষ্ট প্ৰশ্ন। তেওঁলোকে অতি শীঘ্ৰে এই বনাঞ্চলসমূহক সংৰক্ষণৰ ব্যৱস্থা কৰক। আমাৰ স্থানীয় যিসকল যুৱক, এই যুৱকসকলক আপোনালোকে DFO মহোদয়ক সুধিব। আমি প্ৰয়োজনত তেওঁলোকক সহায় কৰিছোঁ, ৰেঞ্জাৰক সুধিব। তেওঁলোকৰ যেতিয়া তেওঁলোকৰ সহযোগিতা বিচাৰে আমাৰ পৰা, আমি তেওঁলোকক যেতিয়া এই কথাবিলাক ৰাখোঁ, আমি সহযোগিতাৰ সময়ত তেওঁলোকে আমালৈ মনত পৰে। কিন্তু যেতিয়া এই দুষ্কৃতিকাৰীসকলৰ সৈতে ভিতৰি ভিতৰি যি মিলা মিছা, যেতিয়ালৈকে আমি আঙুলিয়াই নিদিওঁ, তেওঁলোকে কিন্তু এই বন ধ্বংসযজ্ঞ চলাই যায়। আমাৰ এই সন্দেহ কিন্তু এতিয়াও মনত লৈ ফুৰিব লগা হৈছে। কিছুদিন পূৰ্বে বন বিভাগে কেইবা লাখ টকাৰ কাঠ জব্দ কৰিছিল, কিন্তু আজি একাংশ চোৰাং ব্যৱসায়ীয়ে মৰুভূমি সদৃশ কৰি তুলিছে উজনি অসমৰ বনা অঞ্চলসমূহ। এই ক্ষেত্ৰত কিন্তু বন বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। দিন দুপৰতে মূল্যৱান গছবোৰ কাটি লৈ যোৱাত কিছুসংখ্যক বন বিষয়া ইয়াৰ সৈতে জড়িত থকাৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ভইচ, অসম।